আৰু এইগৰাকী হৈছিলে ভিনি ভিনি বুলি মেছেজ আৰু কমেণ্ট দি থকা গৰাকীক আজি লগ পাই গ'লোঁ। ভাল লাগিলে দে লগ পাই সকলোকে আৰু বাইহঁতকো ইমান দিনৰ মই লগ পাইছোঁ সৰুৰ পৰা থাকি একেলগতে থকা। আজি মনটো খুব ভাল লাগিছে চাগে ন? ভাল লাগিছে ভাল। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে? কৃষ্ণ চাৰিটা চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আজি আপোনালোকক ভাল এটা খবৰ দিব লৈছোঁ। মোৰ মানে দোকান এখন আজি অপেনিং কৰিম বুলি ভাবিছোঁ। আৰু ইয়াত দেখিলে পিছে মোৰ দোকানখন আৰু দোকানৰ পৰিৱেশ সকলোখিনি দেখুৱাম আৰু কি কি বস্তু পায় কি কি নাপায়। আপোনালোকে কেতিয়াবা আহিব মোৰ দোকানলৈ। আৰু নতুনকৈ যিহেতুকে দোকানখন অপেনিং কৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে মোৰ দোকানখন চলে আৰু দোকানখনৰ পৰিৱেশটো অলপ দেখুৱাই লওঁ। আৰু কোনোবাই যদি বিয়া সোমাম বুলি ভাবিছে বা বিয়া পাতিম বুলি ভাবিছে, তেতিয়াহ'লে দৰা সাজ আৰু কইনা সাজৰ কাৰণে চিন্তা কৰিব নালাগে। ইয়াত পাব ধুনীয়া ধুনীয়া ড্ৰেছ পোছাক। ইয়াত দেখিবলৈ পাইছে তলত আছে অসমীয়া গামোচা, আৰু ইয়াত দেখিছে বিভিন্ন এইবিলাক দেখিবলৈ পাইছে। আপোনালোকে আহিব পাৰিব। ইয়াত ড্ৰেছ বিভিন্ন ধৰণৰ আছে, মেখেলা চাদৰৰ পৰা আদি কৰি চবেই আছে নেকি? মানে কি হয় আৰু নতুন দোকানী যে এইবিলাক নাজানো আৰু কৰ্মচাৰী মই হৈছোঁ এতিয়া 10,000 টকা দৰমহা দিছে। আৰু আজি মানে মোৰ দোকানখনৰ অপেনিং কৰিবলৈ কাৰণে ই আহিছে। আৰু কি কেকটো কাটি দি নেকি? কেঁচা চানা আহে কেঁচা না আৰু এখন দোকানৰ কাৰণে আহিছোঁ। আৰু এইয়া ড্ৰেছ পোছাকবিলাক দেখাই দিছোঁ। আপোনালোকে আহিব আৰু কেতিয়াবা নিব পাৰিব। আৰু এই মানে দোকানৰ অপেনিঙৰ কাৰণে কাষ্টমাৰ বহি আছে। এয়া কাষ্টমাৰ বহি আছে আমাৰ এইফালে। কি নিবা হ'ল? নিবলৈ আহিছা নেকি? হয় নেকি? খুব আজি তাৰমানে অপেনিঙৰ দিনত আৰু কম খৰচতে দি দিম। আৰু আপুনি কি নিব? কিবা নিব? আহি গ'ল কাষ্টমাৰ একদম নতুন দোকানত। ভাল লাগিছে। আৰু এইফালে আমাৰ বাইদেউ আহিছে। আৰু বাইদেউ কিবা এটা নিব। আৰু বাইদেউ কিবা নিব নেকি? আৰু এই বাইদেউগৰাকীকো কোনোবা নিব পাৰিব দে। বিয়া পাতোঁ। আৰু ইয়াতে মানে চেহেৰাটো চাব পাৰি। আৰু দেখিছে নাই, ইয়াত ড্ৰেছ পোছাকবিলাক দেখালোঁ। টচ মুগা, এয়া টচ মুগা আৰু এইখিনি দেখিবলৈ পাইছে। আৰু এয়া দেখিবলৈ পাইছেনে? তাৰপিছত কি হয় ভাবিছোঁ, মোৰ দোকানখনত মই নিজেতো থাকিব নাপাওঁৱে। মই ব্লগ শ্লগ বনাই পোৱা ইটো কামত থকা হয়। আৰু মানে মোৰ দোকানখনত থাকিবলৈ কাৰণে বেলেগ মানে হেৰি কি হয়, মানুহ থোৱা হৈছে। আৰু কাক থ'ম আপোনালোকক দেখুৱাম বাৰু। মই আছোঁ আকৌ আপুনি বেলেগ কথা নহয়, আমাকতো থ'মেই আৰু বেলেগকো থ'ব লাগিব ন। আৰু ইয়াত দুজন লাগিব। সকলো কিনিম, পূৰা ফেচিলিটি। আমাৰ দোকানৰ মালিক ই হ'ব। এয়া চিনি পাইছে আমাৰ দোকানৰ মালিক। দোকানৰ মালিক আমাৰ দোকানৰ মালিক থৈ দিম। আৰু চেলমেন মই মোৰ দোকান নহয় বন্ধুসকল। আহিলোঁ আজি ডিব্ৰুগড়লৈ আহিছিলোঁ। আহি মেলি মানে কি হয়, আপোনালোকক ধেমালি কৰি আছিলোঁ। এইটো আচলতে ডিম্পিৰ দোকান হয়। আৰু ডিম্পিত লগ পালোঁ। বহুত দিনে আপোনালোকক চিনাকি কৰাই দিবলৈ পোৱা নাছিলোঁ। আজি লগ পালোঁ সঠিককৈ। আৰু ডিম্পিকো লগ পালোঁ। এতিয়া কিছু কথা পাতিম, তাৰপিছতে চাই দিম। কেনেকুৱা খবৰ? ভাল। আপোনালোকৰ আশীৰ্বাদত আছোঁ। আৰু এইগৰাকীয়ে হৈছিলে ভিনি ভিনি বুলি মেছেজ আৰু কমেণ্ট দি থকা গৰাকীক আজি লগ পাই গ'লোঁ। ভাল লাগিলে দে লগ পাই সকলোকে আৰু বাইহঁতকো ইমান দিনৰ মই লগ পাইছোঁ সৰুৰ পৰা থাকি একেলগতে থকা। আজি মনটো খুব ভাল লাগিছে চাগে ন? ভাল লাগিছে ভাল। আৰু ফাইনেলি আজি মানে আহিলোঁ ডিব্ৰুগড়ত। আহি মেলি ডিব্ৰুগড় আমলাপট্টি ডিপিঅ'ৰ দোকানত আহি পালোঁহি। আৰু ডিপি লগ পালোঁ। খুব ভাল লাগিছে আজি লগ পাই। আহিলোঁ যেতিয়া আৰু ভাল লাগিলে। আমাক চাহ দিলে আৰু চাহ খালোঁ। এয়া দিলে আৰু চাহ তাহ দিলে, খালোঁ। আৰু ডিপিঅ'ৰ দোকানখন এইখনে হয়। আৰু আপোনালোকক ধেমালি কৰি আছিলোঁ। আচলতে মোৰ দোকান নহয় বাৰু। মোৰ এনেকুৱা এখন দোকান দিবলৈ ক'তনো ক্ষমতা এটা আছে। আৰু আপোনালোকে জানে আৰু মই দুখীয়া ঘৰ লোৱা। যি কি নহওক, ডিপিঅ'ৰ দোকানখন ভাল লাগিলে। আপোনালোকে আহিলে কেতিয়াবা নিব পাৰিব। আপোনালোকে দুখীয়া বুলি ক'ব নাপায় দেই। 10 টকামান নিজৰ দমত খাই আছোঁ। সকলোৱে কিনিব। আৰু যিসকলে মোৰ ভিউজাৰ বা মোৰ ছাবস্ক্ৰাইব ফলোৱাৰ্ছ যিসকল আছে, আপোনালোকে আহিব, মোৰ নাম ক'ব। আপোনালোকে খুব কম দামতে লৈ যাব পাৰিব। আহিব, লৈ যাব, ভাল লাগিব। আপোনাৰ ড্ৰেছ পোছাক পাব, আপোনালোকে লৈ যাব। তো আশা কৰিছোঁ নেক্সট টাইম লগ পোৱা আশাৰে আজিলৈ
এইখন ডিম্পিঅ' দোকানখন এইয়া সোমাই আছে দোকানত দেখিছেনে ধুনীয়াকৈ আৰু দোকানখনৰ পৰিৱেশটো অলপ দেখাই দিলোঁ এয়া ওলাই আহিছে আমাৰ লগতে ওলাই আহিব আৰু দিব আমলাপতি এইগৰাকী অনুমানত ক'ব দেই কেই কুইণ্টেল ওলায়